হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰো ভাল। আজি মই আপোনালোকৰ ওচৰত চাদৰ এখনত দহি গাঁঠি দেখুৱাম। আমিনো চাদৰত কেনেকৈ দহি গাঁঠো সেইটো দেখুৱাম। বেছিভাগ মানুহে দহি গাঁঠিব জানেই, কিন্তু যিবিলাকে নাজানে তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। দহি গাঁঠিবৰ কাৰণে প্ৰথমতে মই কেঁচি লৈছোঁ এইখন, আৰু এয়া হৈছে মোৰ টাকুৰি, বগা টাকুৰি। আৰু এডাল মই মাপ ল'বৰ কাৰণে এটা লাঠি লৈছোঁ, টুকুৰা, সৰু কাঠৰ টুকুৰা। আৰু এয়া হৈছে মোৰ বেজী, আৰু এয়া হৈছে মোৰ মেইন সূতা। এই সূতাখিনি মই বজাৰৰ পৰা কিনি আছোঁ। এইটো বহুত মিনি সূতা হয়। এই সূতাখিনি মই ইয়াতে মাজতে মই কাটি দিম। ইয়াতে যিবিলাক সূতা আছে বান্ধি থোৱা, এইখিনি মই ওলাই দিম প্ৰথমতে। ইয়াতো এটা বান আছে, মই এইটো এনেকৈ কাটি দিছোঁ। এতিয়া সূতাখিনিৰ মাজভাগত মই ইয়াৰ মাজভাগত মই এনেকৈ কাটি কৰি দিম, এনেকৈ। এইটো মোৰ কাটা হৈ গ'ল, এইটো মোৰ কাটা হৈ গ'ল এনেকৈ। এতিয়া মই এই সূতাৰ পৰা অলপখিনি সূতা ওলাই ল'ম, বাকীখিনি মই থৈ দিম, যিহেতু আমাক ইমানখিনি সূতা নালাগে দহি গাঁঠোতে। তাৰ কাৰণে মই এয়া এনেকৈ লৈছোঁ, এনেকৈ লৈ এতিয়া মই বাকী সূতাখিনি এনেকৈ গাঁঠি এটা মাৰি এইটো মই চাইডকৈ থৈ দিম, ৰাখি দিম। এতিয়া এই সূতাখিনিৰ পৰা মই যিমান পৰিমাণে মোক দহি গাঁঠোতে সূতা লাগে সেই পৰিমাণ অনুযায়ী মই এটা আইডিয়া কৰি ল'ম যে এইখিনিমান পৰিমাণ হ'লে আমাৰ দহিটো গাঁঠা হ'ব। মই এটা আইডিয়াকৈ লৈছোঁ। এতিয়া মই এইখিনিমান পৰিমাণ দিম, এইখিনি পৰিমাণ লৈছোঁ দহিটো গঁঠাৰ কাৰণে, এইখিনি পৰিমাণ লৈছোঁ আৰু দুডাল দি আছোঁ। এয়া এইখিনি পৰিমাণ লৈছোঁ, এয়া চাওক। এইটো লৈ কিনে এয়া চাওক, এইখিনি পৰিমাণ লৈছোঁ, এইখিনি পৰিমাণ পিছে এইটো মই টাইম এনেকৈ গাঁঠি দি থ'ম। এয়া আৰু অলপ ওলাই ৰাখিম একেবাৰে। এতিয়া আপোনালোকে যিমানখিনি পৰিমাণ লাগে সেই পৰিমাণ অনুযায়ী আপোনালোকে সূতা ল'ব পাৰে, যাক যিমানখিনি পৰিমাণ সূতা লাগে। মই এনেকৈ ওলাই ল'লোঁ আৰু ইয়াতে এটা গাঁঠি দি থ'ম। আৰু ইয়াৰ পৰা ওলাই মই আৰু ইয়াতে গাঁঠি দিছোঁ, আৰু ইয়াতে মই এটা গাঁঠি দি থ'ম। এয়া মই এনেকুৱা 4টা দফা ওলাইছোঁ, এই 4টা দফাই দি মই গোটেই দহিখিনি গাঁঠি দিম। এয়া চাওক, এতিয়া মই এইখিনি চাইডকৈ ৰাখি থৈ দিছোঁ। এতিয়া মই এই চাদৰখন দহিখিনি গাঁঠি থৈ যাম।
এইখন হৈছে মোৰ চাদৰখন। এতিয়া চাদৰখন যিহেতু আমাৰ গঠতে এইবিলাক টানি যাতে সূতাখিনি ওলাই আহিব, তাৰ কাৰণে মই ইয়াতে এটা ডাব দি ল'ম। এতিয়া এনেকৈ এটা ডাব দি ল'ম। এতিয়া সাধাৰণতে মই ইস্ত্ৰিটোৱে বহাই দিছোঁ, ইস্ত্ৰিটোৱে ৰাখি দিছোঁ। সূতাখিনি লৈছোঁ, সূতাখিনি মই লৈছোঁ এনেকৈ। বেজিনডালেদি মই ইয়াতে এটা ঠিক কোণাতে, এই কোণাতে মই এটা এনেকৈ, এই কোণাত, ঠিক এই কোণাতে মই এটা এনেকৈ চাওক এনেকৈ কাটি দিম। আপুনি যেইটা গাঁঠি দিয়ে দিব পাৰে। মই এনেকৈ চাওক এনেকৈ 3টা গাঁঠি দিছোঁ। মই এনেকৈ 3টা গাঁঠি দিছোঁ। 3টা গাঁঠি দি ইয়াত চাওক মই সূতাখিনি এনেকৈ লৈছোঁ, এনেকৈ লৈ ইয়াত আৰু মই গাঁঠি দিছোঁ এনেকৈ। মই এনেকৈ 3টা গাঁঠি দিছোঁ আৰু এই সূতাডাল নহয়, এইফালে মই মাজৰ ভাগত সোমোৱাই দিম। এতিয়া মই যিমানখিনি সূতা লাগে সেইখিনি অলপ টানি দিছোঁ, টানি দি কিনে ইয়াত মই এনেকৈ ভাঁজ এটা দিছোঁ। মই সূতাটা মাজত সোমাই লৈ দিছোঁ, দি মই এনেকৈ দি টানি দিছোঁ বেছিকৈ। এটা দিছোঁ মই গাঁঠি। এতিয়া মই এই সূতাডাল, এই বেজিডাল ইয়াৰ ভিতৰেদি এনেকৈ সোমোৱাই দিম। এতিয়া মই কেঁচিখনেদি কাটি দিম। পৰিমাণটো মই একেবাৰে জুখি লৈছোঁ, এইখিনি পৰিমাণকৈ কাটিম মই, ইয়াৰে পৰা এইখিনি পৰিমাণ, এইখিনি পৰিমাণ মই কাটিম। বাকী এই সূতাখিনি মই এনেকৈ পেলাই দিম। এতিয়া চাওক মই আৰু এবাৰ জুখি লৈছোঁ, অলপ বেছি হৈছে, একো নাই বেছি হ'লেও। এতিয়া মই ইয়াৰ পৰা আৰু এটা এনেকৈ জোখ দি ল'ম, জোখ দি মই ইয়াতে আকৌ চিলা কাটি যাম এনেকৈ। চাওক ইয়াতে মই তাকে দিলোঁ। যাম মই টানি দিছোঁ। এই মাজৰ সূতাখিনি মাজে সোমাইছোঁ। এতিয়া মই এনেকৈ কাটিটো দি যাম।
ইয়াতে মই আৰু এটা ডিজাইন দেখুৱাম। এখানে আর এনেকৈ দিছোঁ, এনেকৈ দি এনেকৈ কাঠি এটা দি দিছোঁ। এতিয়া মই ইয়াতে এনেকৈ টানি দিছোঁ, টানি দি মই এনেকৈ গোটেইকেইটাতে চিলাই যাম। গোটেইকেইটা মই নেদেখুৱাওঁ, যিহেতু ভিডিঅ'টো বহুত দীঘল হ'ব, তাৰ কাৰণে মই এদিন দেখুৱাইছোঁ, বাকীখিনি মই এনেকৈ চিলাই যাম।